তোমাৰ কি হৈছে? এই ওপৰত বহাচোন, ওপৰত বহা। তোমাৰ কি হৈছে কোৱাচোন? ছাৰ, মোৰ বেমাৰ এটা হৈ আছে আজি কেইদিনমানৰ পৰা। ভাত খাই দিয়াৰ পাছত ভোক নালাগে আৰু পানী খাই দিয়াৰ পাছত পিয়াহ নালাগে। এতিয়া আপুনি কিবা দৰৱ দিয়ক ছাৰ। এই 2টা টেবলেট লিখি দিছোঁ, তুমি সপ্তাহত 8 দিন খাবা। আৰু এইটো প্ৰথম টেবলেটটো তুমি টোপনি যোৱাৰ পাছত এটা খাবা, আৰু ছেকেণ্ডটো টোপনিৰ পৰা উঠাৰ আগত খাবা। তেতিয়া তোমাৰ বেমাৰ এসপ্তাহতে শেষ হৈ যাব। ডক্টৰ ছাৰ, সোমাব পাৰোঁনে? আহা, সোমাই আহা। বা, আজি মোৰ চেম্বাৰত ইমান ধুনীয়া ছোৱালী আহিছে। ভণ্টি, কোৱাচোন কিয় আহিলা? তুমি দেখাই শুনাই ইমান ধুনীয়া, তোমাৰতো বেমাৰ যেন লগা নাই। কোৱাচোন কিয় আহিলা? ছাৰ, মই ধুনীয়া হোৱাটোৱেই মোৰ মেইন বেমাৰ। তাৰমানে কি ক'ব খুজিছা? ছাৰ, মোৰ নাম পিংকী। মোৰ বয়স এতিয়া 16। মই এতিয়া গাভৰু হৈ আহিছোঁ। আপুনি দেখিছে মই কিমান ধুনীয়া। মোৰ গাল দুখনো ধুনীয়া, নাকটোও ধুনীয়া, ওচটোও ধুনীয়া, আৰু চুলিখিনিও চাওকচোন ইমান ধুনীয়া। এতিয়া মই সদায় এনেকৈ ধুনীয়া হৈ থাকিবলৈ ৰাতি কি লগাই শুব লাগিব ছাৰ? ভণ্টি, কথা সেইটোহে। তুমি ৰাতি শোৱাৰ আগত সদায় দৰ্জাৰ হুকটো লগাই শুবা।